বৰ্তমান যাবলৈ লৈছোঁ ফাৰ্ষ্ট গেটখন খুলি লওঁ গেটখন খুলি লোৱাৰ পিছত লাহেকৈ স্কুটিখন উলিয়াম তাৰপিছত স্কুটিখন উলিয়াই লওঁ সন্ধিয়া হ'বই হৈছে আৰু তাৰমানে বেছি টাইম নাই আৰু গাড়ীখন উলিয়াই লওঁ উলিয়াই লোৱাৰ পিছতহে আপোনালোকক লগ পাই আছোঁ চাবিটোও পৰিলে চাই থাকক ভিডিঅ'টো শেষ হ'লৈকে চাইকেল ল'লোঁ চাইকেল লোৱাৰ পিছত আপোনাৰ কলিতা ল'লোঁ কলিতা এই এটালৈ হৈ যাবগৈ ন কলিতা এটা ল'লোঁ তাৰপিছত আৰু কি ল'বলগীয়া আছে মিঠাতেল লাগিব কেইটকা এইটো মই মিঠাতেল লৈ লৈছোঁ মিঠাতেল 7 লিটাৰ এটা লাগিব চ' 7 লিটাৰ এটা মিঠাতেল আৰু লাগতিয়াল কি আছে তামোল পাণ ন পাণ বাৰু আছে ঘৰতে তামোল দি দিয়ক 1 যোৰা পাণ আছে ঘৰতে তামোল 1 যোৰা তাৰপিছত আৰু লাগতিয়াল কি আছে ধূপ দি দিবচোন আপুনি 2 পেকেট দি দিয়ক ব্লেক ষ্টনটো আছে নাই গোলাপটো আছে দি দিয়ক দুটা পেকেট দি দিয়ক সেইটো লোৱা হৈ গ'ল আৰু যিহেতু নেকি আৰু কিবা ল'ব লগা আছে যদিও মনত পৰা নাই তথাপিও ল'ম মনত পেলাই নাৰিকল নালাগে চাকি তাকি ল'লোঁ এইবিলাক ধূপ চুপ ল'লোঁ এতিয়া মিঠাতেল ল'লোঁ লোৱাৰ পিছত তাতে আকৌ কিবা এটা লৈ যাব লাগিব মানুহজনীৰ কাৰণে বিশেষকৈ চব লোৱা হৈছে চাই থাকক ভিডিঅ'টো শেষলৈকে হোটেললৈ সোমাই আহিছোঁ কি মিঠাই পাওঁ চাওঁচোন ভাল মিঠাই পালে লৈ যাম মিঠাইচোন বৰ বেলেগ বেছি হেৰি নাই এইফালে গোল্লা আছে বুনিয়া লাডু গজা চজাবিলাক খাবৰ ইচ্ছা নাই চাওঁচোন বাৰু কি পাওঁ লৈ যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বুনিয়া লাডুকে লৈছোঁ তাৰপিছত জেলেপি লৈ লওঁ জেলেপি লোৱাৰ পিছত হৈ যাব আৰু দুজনা মানুহ আৰু ধৰক খুৰীয়েদি আহিলে মানে খুৰীয়েৰক দিব লাগিব মিঠাই নিনিলেও তাৰমানে কি মানুহজনী মুখখন এপাচিমান হৈ যায় আৰু তাতে তাৰমানে কি আজি চাকি ঠিকে চব মই জ্বলাব লাগিব মানুহজনী আজি বেল পৰি আছে সেইকাৰণে মানে একো কৰিব নোৱাৰে মই কৰিব লাগিব এই বৰ্তমান ঘৰ আহি পালোহি ৰেলখন খুলি লওঁ এইয়া আহিলোঁ বজাৰ কৰি ফাইনেলি আহি পালোঁ আৰু দেই বাইদেউ আপুনি ভালে আছে নহয় ন থেংক ইউ এখনে কাটি আনা আন্ধাৰ গোটেইখন নালাগে নি ধুই লোৱা হয় দেহা একদম ধুনীয়াকৈ কলপাত চলপাত কাটি আনিছে আৰু এতিয়া ধুনীয়াকৈ চাকি জ্বলাব আজি চব দেহাই কৰিব আৰু চাকি তাকি জ্বলাব তুলসীটো মইতো নোৱাৰোঁ আজি সেয়াই আৰু আপোনালোকে চাই থাকক কি ক'ব আৰু মোৰ একদম কি ক'ম আৰু মাইকী মানুহৰ এয়াই সমস্যা যেতিয়াই তেতিয়াই যেতিয়াই আৰু হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আৰু সকলোৱে ভালে থকাটোৱে কামনা কৰোঁ আৰু আপোনালোকক পুনৰ আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি যিহেতু কাতি বিহু সেইকাৰণে কাতি বিহুৰ কাৰণে আয়োজন কৰি থকা হৈছে আৰু কাতি বিহুৰ আপোনালোকৰ সকলোলৈ শুভেচ্ছা থাকিল আৰু যিহেতু মই নোৱাৰোঁ সেইকাৰণে গোটেইবোৰ কাম দেহাই কৰিব লগা হৈছে দেহাইবিলাক চাকি শলিতা ধূপ যি মানে লাগে আৰু গোটেইবিলাক বজাৰৰ পৰা আনিলেগৈ আনি মেলি এতিয়া ধুনীয়াকৈ সেইবিলাক ৰেডি কৰি আছে আপোনালোকে দেখিবলৈ পাইছে যিহেতু নেকি মই নোৱাৰোঁ ন অকণমান মানে মই হেল্প কৰিবই নোৱাৰিছোঁ আৰু সেইটো কাৰণে মানে কি দেখাই এবাৰ প্ৰথমবাৰ কৰিছে ইমান ভালদৰে নাজানিছে কেনেকৈ কৰিব লাগে কি কৰিব লাগে মই আৰু দূৰৰ পৰাই কৈ আছোঁ এনেকৈ কৰা তেনেকৈ কৰা বুলি যি ধৰণে কৰিছে মানে কামবোৰ মানে দেখি সহ্য হোৱা নাই আৰু যেন এনেকুৱা লাগিছে বলিং কৰি দিওঁ নেকি কিন্তু কি ক'ম কৰিবতো নোৱাৰোঁ
সেয়াই আৰু এতিয়া কৰি আছে। এতিয়া ৰাতিপুৱা উঠি পেলাই তুলসী পুলি এটা ৰুলে। আজি যিহেতু নতুনকৈ তুলসী পুলি ৰুব লাগে, তুলসী পুলি এটা ৰুলে। এতিয়া সেই তুলসী পুলিৰ তলতে আৰু চাকিখন দিয়া হ'ব আৰু পদূলি মুখত দিয়া হ'ব, ঘৰৰ দুৱাৰমুখত দিয়া হ'ব। আপোনালোকে আমাৰ ভিডিঅ'টো প্ৰায় শেষলৈকে চাই থাকক। আমাৰ ল'ৰাটোৱে একদম মানে প্ৰথমবাৰ কৰিছে ন, ধুনীয়াকৈ সজাইছে, জানিছে বাৰু ল'ৰাটোৱে কামবোৰ কৰিব জানিছে। শুনিছা? এইফালে চাই দিয়া। আৰু সকলোকে কাটি দিব শুভেচ্ছা থাকিল সকলোলৈকে। আৰু আপোনালোকে এতিয়া দেখাই ধুনীয়াকৈ চাকি জ্বলাব আৰু তুলসী তলত। ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে, ৰামচন্দ্ৰ গোসাঁয়ে হৰ ধেনু ধৰে।